বাঁশবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত সুন্দৰভাৱে কৰম উৎসৱ পালন কৰা হৈছে। কৰম এটা ধৰ্মীয় উৎসৱ হ'লেও আমাৰ সকলোৰে প্ৰাণৰ উৎসৱ, আমাৰ সকলোৰে আনন্দৰ উৎসৱ। ইয়াত সুন্দৰভাৱে এই উৎসৱ পালনৰ লগত ময়ো আহি কিছু সময় আনন্দ কৰিবলৈ পাই সৌভাগ্যৱান বুলি ভাবিছোঁ। কৰম পূজা উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু তাৰ লগে লগে বাগানৰ বা আদিবাসী অঞ্চলত থকা প্ৰত্যেকজন লোকৰ যাতে জীৱনৰ মানদণ্ডও আমি উন্নত কৰিব পাৰোঁ, তেখেতসকলক স্কিল ট্ৰেইনিঙৰ পৰা পৰ্যটনৰ ব্যৱস্থাৰ পৰা সকলো দিশতে যাতে আমি তেওঁলোকক জড়িত কৰিব পাৰোঁ, সেই ধৰণৰ পৰিকল্পনাসমূহ তেখেতসকলৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু সকলোৰে ভৱিষ্যতৰ দিনত সহায় সহযোগিতা বিচাৰিছোঁ। মই ভাবোঁ যে আছাৰ যুৱক যুৱতীসকলে বা আমাৰ বিভিন্ন আদিবাসী ছাত্ৰ সংগঠনৰ লোকসকলে বাগানৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে চৰকাৰে যিধৰণে কাম কৰিছে, তাৰ লগতে হাতত হাত মিলাই তেখেতসকলেও যাতে সামাজিক মানদণ্ড উন্নত কৰিবৰ কাৰণে শিশু বিবাহ বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰা, নিচা শক্তিৰ বিৰুদ্ধে কাম কৰা কামসমূহ এই সংগঠনসমূহে কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি এটা লক্ষ্য ৰাখিছিলোঁ যে 100% বাগানৰ লাইনলৈকে আমি খোৱাপানী বিশুদ্ধ খোৱাপানী যোগানৰ আমি 2024 চনৰ মাৰ্চৰ ভিতৰত এই কামটোত সম্পূৰ্ণ সফল হ'ব পাৰিম বুলি আমাৰ বিশ্বাস আছে আৰু মাৰ্চ মাহৰ ভিতৰত যদি প্ৰতিটো লাইনতে বিশুদ্ধ খোৱাপানী দিব পাৰোঁ, তেতিয়া তেখেতসকলৰ জীৱনৰ মানদণ্ড উন্নত হ'ব, বেমাৰ আজাৰ কমিব বুলি আমাৰ বিশ্বাস আছে। লোকসভা নিৰ্বাচনৰ কাম আমাৰ আৰম্ভ হৈছে আৰু এটা কথাও ঠিক যে অসমৰ এইবাৰ 14খন আসন, 14খনেই ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলে পালে আচৰিত হ'ব লগা নাই, সেই দিশত আমি কাম কৰি আছোঁ। মানাহত নতুন কাম আৰম্ভ হৈছে। জিঞ্জাৰ গ্ৰুপৰ এখন হোটেল খুব কম দিনৰ ভিতৰতে আৰম্ভ হ'ব। নতুন বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ বনি আছে। ইয়াত মানাহত এটা খুব সুন্দৰ শান্তিৰ পৰিৱেশ আহিছে, টুৰিষ্ট ইনফ্ল' বাঢ়িছে আৰু যোৱা 2-3 বছৰৰ যদি আমি তথ্য চাওঁ, যোৱা বছৰৰ তাৰ আগৰ বছৰৰ তথ্য চালে ইয়াত ভাবিব নোৱাৰা ধৰণে টুৰিষ্ট ইনক্ৰিজ হৈছে আৰু এইবেলিও টুৰিষ্ট বহুত আহিব বুলি মই আশা ৰাখিছোঁ আৰু পৰ্যটক যেতিয়া অহা আৰম্ভ হয় তেতিয়াহ'লে সম্ভাৱনাৰ দুৱাৰবিলাক নিজে নিজে খুলি যায় আৰু সেই দিনবিলাক মানাহলৈ আহি আছে। डिजिटेल बोडो निउजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बोडो निउज वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बोडो निउज। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बोडो निउज।